হেল্ল' বন্ধুসকল, আজি মোৰ আন এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাই আছোঁ। আজি গৈ আছোঁ আমি হাপেখাটি, আমাৰ হোম টাউনলৈ গৈ আছোঁ মানে হেৰি হ'ল, এই স্কুটি এখন চাওঁগৈ। গতিকে এই ইলেক্ট্ৰনিক এখন আনিম, ইলেক্ট্ৰনিক স্কুটি হয়, নতুনকৈ যিটো আহিছে, তেল চেল ভৰাব নালাগে। গতিকে তালৈ যাওঁ, গৈ চাওঁ। এই ছোৱালীক লাগে, আমনি লগাই আছে, গৈ চাওঁ তাকে কি হয়। ভিডিঅ' চাই থাকিব আপোনালোকে শেষলৈকে। তাতে সেইখিনি আৰু গৈ আছোঁ। মিঠা মিঠা কথাৰে মন উপচাই লাজুকী চাহনিৰে ব্যথা পাহৰাই হৃদয়ৰে অহা যোৱা কৰা সঘনা বজাৰ তিনিআলি হাপেখাটি পাইছোঁহি আৰু বেছি দূৰ নাই, চাৰিআলি যাম আমি। হাপেখাটি হায়াৰ ছেকেণ্ডেৰী মানে এইটো কেন্দ্ৰীয়ভাৱে পাতিব লৈছে শংকৰ সংঘ অধিৱেশন 4-5-6 এয়া চলি আছে প্ৰস্তুতি, চলি আছে বহুত ডাঙৰ। পাইছোঁহি এতিয়া, এই সোমাম মই এতিয়া। এইখন গাড়ী, এইবিলাক স্কুটি দেখিছে নাই, কিমান বঢ়িয়া বঢ়িয়াকৈ ওলাই আছে। এতিয়া আমি ভাবিছোঁ এখন ল'ম বুলি। এই ভালে আছে, ইমান এইখন কি দেখি বঢ়িয়া লাগিছে কেইখন নাই। এইখন ভাল কি বেয়া, ভাল, মোৰ পচন্দ হৈছে। মোৰ দাম আছে সেইখন এখন বহুত দাম। এইখন ভাল আছে। এইখন ল'ম কৈছিলোঁ, এইখন দামটো কম। এইখন 77, কিন্তু ছোৱালী নেমানে, এইখন নল'লোঁ। তাৰপাছতে এইখন এখন আছে, এইখন আছে। তাৰপৰা লাষ্টত গৈ পেলাই এই ছোৱালী এখন পচন্দ কৰিলে, ল'ৰাটো ছোৱালী আহিছিলে এইখনকে ল'লোঁ। 1,06,000 পৰিলে। আমাৰ 6 তাৰিখে আছে, প্ৰণৱ আছে, এইফালে জিতু আছে। গতিকে আহিব আপোনালোকে, চৰাইদেউ জিলাতে আছে, চাৰিআলিত আছে, ভাল লাগিব, লৈ যাব আপোনালোকে। তেলো যিমান দাম, ভাবিলোঁ ডেইলি ছোৱালী তেল লাগিব, গতিকে তেলৰ ব্যৱস্থা নকৰি পিনে ইলেক্ট্ৰিক ল'লোঁ। চাওঁ কেনেকুৱা হয়। মানে ইনষ্ট্ৰাকশ্যন কিছুমান আছে, এই যিটোৱে দেখাই আছে কি কি আছে সুবিধাবিলাক। কি বস্তু এই ছোৱালী মানে পিৰামত চাওঁ লাইটটো এইটো নিজে অফ হৈ যায়। লাইটটো এতিয়া অন কৰিলোঁ তো, চাবিটো অফ কৰিলোঁ, লাইটটো অকণমান থাকিব, তাৰপৰা নিজে অফ হয়। নিজে হৈ যায় ন। এখন এতিয়া মাইলেজ হেৰি যাব ন, 100 যাব এখন, মানে একবাৰ চাৰ্জত 100 কিলোমিটাৰ যাব। গতিকে এখন ল'লোঁ, ঠিক আছে, বাই বাই। গতিকে আপোনালোকে আহিব অকিনাৱা ইলেক্ট্ৰিক স্কুটাৰ, JP লিখা আছে, JP অকিনাৱা মটৰ্ছ। আহিব আপোনালোকে, চৰাইদেউ জিলাৰ হাপেখাটি চাৰিআলিত আছে। এইখিনি আৰু। কালি বহুত ৰাতি হ'ল ঘৰ পাওঁতে, গাড়ীখন ভালকৈ আপোনাক দেখাব নোৱাৰিলোঁ। আজি ৰাতিপুৱা এতিয়া চাওঁ কি কি সুবিধা আছে, কি কি মানে কিবা প্ৰব্লেম আছে নেকি,
বা কেনেকুৱা কি ফিচাৰ্ছবিলাক গাড়ীখনৰ বেটাৰী যিহেতু আৰু তেল নালাগে গতিকে যদি তেওঁলোকে কৈছে 100 কিলোমিটাৰ বুলি কৈছে 3 ঘণ্টা লাগে চাৰ্জ হ'বৰ কাৰণে গতিকে মই ঘৰত দি চালোঁ সম্পূৰ্ণ ফুল চাৰ্জ দিব নোৱাৰিলোঁ আকৌ আজি ট্ৰাই কৰিম গতিকে ব'লচোন চাওঁ কি কি সুবিধা আছে গতিকে আপোনালোকে জানিলে ভাল পাব নতুন এখন বস্তু নতুন আহিছে মাৰ্কেটত সেইটো কাৰণে জানিলে ভাল হ'ব বুলি ভাবিছোঁ মই গতিকে মই যি অভিজ্ঞতা হয় আপোনালোকক সেইখিনিয়ে দেখাম নতুন চিষ্টেম এটা ওলালে ইলেক্ট্ৰিকৰ হয় এখন টেনশ্যন নালাগে এতিয়া চাৰ্জ দিলোঁ এতিয়া চাৰ্জ দিটো ভৰাব লাগিব ইয়াত লাগিব লগাই দিয়াৰ পাছত এইটো এনেকৈ লাগিলে নাই লাগি গ'ল তাৰপাছতে এইটো এনেকৈ ভৰাই দিলে হৈ যাব এইটো হৈ গ'ল এতিয়া চাৰ্জটো 3 ঘাট হ'ল 3 ঘাট হ'ল এইটো এতিয়া চাবিটো এতিয়া অন হৈ আছে এনেকৈ গ'লে গুচি যাবগৈ এইটো মাত চাত নিদিয়ে দেখাই আছে এখন লুকছটো ভালেই লাগিছে হেভি আছে এইটো ইয়াতে হেৰি আছে এইটো অন কৰি দিলে ইয়াত ওলাব তেলৰ নিচিনা দেখাব এইটো এই 3 ঘাট 4 ঘাট আছে আৰু 4 ঘাট আছে আপোনালোকক বচাই দিব দেখুৱাবলৈ থাকি গ'ল গতিকে এটা সৰু বস্তু নহয় ডাঙৰ বস্তুৱে হয় এটা মানে বস্তুটো যিটো চাৰ্জাৰডাল দেখাব থাকিলে গতিকে চাৰ্জাৰৰ পইণ্টটো আপোনাৰ দেখাব লাগিব নহ'লে চাৰ্জ কৰি দিল ভাবিবতো এইটো দেখাব লাগিব আপোনালোকক 2টা পইণ্ট আছে তেনে আপোনালোকক বস্তুটো মই দেখাই দিছোঁ ৰ'ব এইটো মেইন চুইচত লগালে আপুনি চুইচত লগাই পেলাই এইটো থাকিব গাড়ী আপোনাৰ যিটো ভৰিয়া চাইডত আছে তাত এইটো লগাব লাগিব তেনেকৈ লগাই দিয়া লগে লগে এইটো আপোনাৰ 2টা অপশ্যন আছে ইয়াত এটা যেতিয়া জেগি আপুনি লগাব ইয়াত নীলা আৰু ৰঙাকৈ জ্বলি থাকিব ফুল চাৰ্জ হ'লে ব্লু আহি যায় ব্লু এতিয়া ফুল চাৰ্জ হৈ যাব আৰু এইটো পইণ্টত লগাই দিব সুবিধা মানে কি আৰু যদি ভিতৰত থাকে আপোনাৰ ভিতৰত যিবোৰ মানে ঘৰ যদি থাকে চিটিখন তেতিয়া আপোনাৰ সলকাই লৈ আহিব ভিতৰত পইণ্টত পাৰিব দিবলৈ 3 ঘণ্টা দিলেও হৈ যায় ফুল চাৰ্জ হৈ যাব এইটো মেইন বস্তু হয় এইটো গাড়ীত থাকে আৰু তাত লগাব পাৰিব আৰু এক্সট্ৰাকৈ বৰ্ড এখন কিনিব পাৰিব বৰ্ডখন কিনিলে এক্সটেনশ্যন যিটো বৰ্ড আপোনাৰ কিনি আনি পিনে লগাব পাৰিব সেইটো ভাল মই সেইটো লগোৱা নাই বনাব দিছোঁ সেইখন মই লৈ আহিম তেতিয়া বেছি সুবিধা হয় গাড়ী বেটেৰীটো সলকা হ'ব নালাগে আৰু সেইখিনি কথাই আৰু এইখিনিয়ে